তো নমস্কাৰ বন্ধুসকল, চয়নিকা ফাৰ্মৰ পৰা মই দিগন্তে আপোনালোকৰ মাজতে নতুন এটা ভিডিঅ' লৈ আহিছোঁ। তো আজিৰ ভিডিঅ'টো হ'ল কি, মোক প্ৰায় মানুহে সুধি আছিলে, দাদাহঁতে সুধিছিলে যে চয়নিকাৰ ফাৰ্মখন কোন জেগাত আছে বা কোন ঠাইত হয়, সুধিটো জনাবৰ বাবে সুধিছিলে। তো সেইবাবে মই আজি এটা সৰু ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ বাবে যে চয়নিকা ফাৰ্মখন কোন জেগাত আছে। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম। তো প্ৰথমতে মই ক'ব বিচাৰোঁ যে চয়নিকা ফাৰ্মখন আপোনাৰ আছে তেজপুৰ আপোনাৰ তেজপুৰ ডেকাৰগাঁও ৰেলৱে ষ্টেচন হয়। তো ৰেলৱে ষ্টেচনকে লগতে মোৰ ঘৰ। তো চয়নিকা ফাৰ্মখন তেজপুৰ ডেকাৰগাঁও ৰেলৱে ষ্টেচনৰ লগতে আছে। তো যিসকল বন্ধুৱে মোক সুধি আছিলে, তো সেইবাবে মই এটা ভিডিঅ' বনালোঁ আপোনাক ক'বৰ কাৰণে যে চয়নিকা ফাৰ্মখন কোন জেগাত আছে। চয়নিকা ফাৰ্মখন আছে আপোনাৰ তেজপুৰ ডেকাৰগাঁও ৰেলৱে ষ্টেচনকে লগতে। তো ইয়াৰ লগতে আৰু এটা কথা কওঁ যে বহুত দাদাই মোক সুধিছিলে যে তুমি ফাৰ্মখন কিমানটা ছাগলীৰ পৰা ষ্টাৰ্ট কৰিছিলা। চ' মই আপোনাক ক'ব পাৰোঁ যে মই ফাৰ্মখন মাত্ৰ এটা ছাগলীৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। আজিৰ পৰা 3 বছৰমান আগতে মই এটা ছাগলী লৈছিলোঁ। তো মই যেতিয়া ক্লাছ 10ৰ এক্সাম দিছিলোঁ, এক্সাম দি কিনি মই ঘৰত আছিলোঁ। তো এতিয়া মই এটা ছাগলী পুহিব আনিছিলোঁ। তো এই এটা ছাগলীৰ পৰা মই এখন ফাৰ্ম ষ্টাৰ্ট কৰিছিলোঁ লাহে লাহে। তো এনেকৈ লাহে লাহে 2-3টা হ'ল। তাৰপিছত এনেকৈ মই ডাঙৰ ব্ৰীডৰ লগত ক্ৰছ কৰালোঁ। তো ৰিজাল্ট ভাল পালোঁ। ৰিজাল্ট ভাল পোৱাৰ পিছত ভাবিলোঁ ফাৰ্মখন কৰি চাওঁ কেনেকুৱা হয়। তো লাহে লাহে মোৰ ফাৰ্মৰ প্ৰতি আগ্ৰহ হৈ গ'ল। তো মই কলেজো গ'লোঁ, এইফালে ফাৰ্মতো লাগি থাকিলোঁ। এনেকৈ ফাৰ্মো চলাওঁ। এতিয়া বৰ্তমান মই ফাৰ্মতে আছোঁ। বেলেগ একো মোৰ বহুতে সুধিও থাকে যে তুমি ফাৰ্মৰ বাদে বেলেগ কিবা কাম কৰা নে। তো মই আপোনাক ক'ব পাৰোঁ মই ফাৰ্মৰ বাদে মই বেলেগ একো কাম নাই। তো মই ফাৰ্মেই কৰোঁ, অকল গড ফাৰ্মিং কৰি আছোঁ। ইয়াৰ পিছত ভাবি আছোঁ কিছুমান নতুন কিবা এটা কৰিবৰ কাৰণে। তো যিটো কৰিম আপোনালোকক দেখাই থাকিম লাহে লাহে, আপোনালোকেও গম পাব মই কি কৰি আছোঁ। কিন্তু বৰ্তমান মই এখন ছাগলী ফাৰ্মেই চলাই আছোঁ। তো বহুতে সুধি আছিলে মোক কি কৰা, তো সেইকাৰণে মই আপোনাক সেইটো কথাও জনাই দিলোঁ। আৰু হয়, মই প্ৰথমতে এজনী ছাগলীৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। ক্লাছ তেতিয়া 10ত আছিলোঁ। ফাৰ্ষ্ট এজনী ছাগলী মই আনিছিলোঁ। তো এজনী ছাগলীৰ পৰা ষ্টাৰ্ট কৰি আজি পেলাই মই 2জনী ছাগলী হ'ল। এতিয়া ছাগলী বৰ্তমান নাই মোৰ তাত। তো ছাগলী চব চেল কৰিলোঁ, আপোনাক গম পায়েই। যিসকলে ভিডিঅ' চাই আছিলে সেইসকলেতো গম পায়। নজনা হ'লেও কওঁ, ছাগলী তো মই এজনী ছাগলীৰ পৰা ষ্টাৰ্ট কৰি পেলাই 2 বছৰত মই আপোনালোকৰ 3 বছৰত মই কমচে কম 25টামান ছাগলী হৈছিলে মোৰ এজনী ছাগলীৰ পৰা। তো সেই অনুসাৰে মই লাহে লাহে কৰি আছিলোঁ। তো প্ৰায় ছাগলীবিলাক বেছি দিলোঁ, অকণ প্ৰব্লেম হৈছিলে। তো সেইকাৰণে মই অলপ ছাগলী বেছি দিলোঁ। বেছি পেলাই এতিয়া এই এটা আছে, যদি নতুনকৈ অনা, ইয়াকো নতুনকৈ অনা। তো অকণ খোৱা বোৱাত বতৰ ইমান ভাল নহয় কাৰণে ছাগলীকেইটা অকণ ক্ষীণাইছে। তো বিশেষ একো নকওঁ, আজিৰ ভিডিঅ'টো এইটোৱে আছিল যে চয়নিকা ফাৰ্মখন কোন জেগাত আছিল। প্ৰায় মানুহে মোক সুধি আছিলে যে চয়নিকা ফাৰ্মখন কোন জেগাত আছিলে। হয়, চয়নিকা ফাৰ্মখন তেজপুৰ ডেকাৰগাঁও ৰেলৱে ষ্টেচনৰ লগতে আছে। কোনোবা বন্ধু যদি আহিব বিচাৰে আহিব পাৰিব। তেজপুৰ ডেকাৰগাঁও ৰেলৱে ষ্টেচন একে সন্মুখতে ৰেলৱে ষ্টেচনৰ লগতে লাগি আছে, একদম ওচৰতে হয়। তো ইমানকৈ আজিৰ ভিডিঅ'টো সামৰি মাৰিলোঁ। তো যদি কিয় ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। তো ধন্যবাদ।